Hey guys, মই বিষ্ণুজ্যোতি গগৈ আৰু ওয়েলকাম বেক টু মাই বিজি ফেক্ট ইউটিউব চেনেললৈ। গাইজ আজি এই ভিডিঅ'টিত আমি আলোচনা কৰিম কেট মেকুৰী। গাইজ এই মেকুৰীয়ে যে মানে ছেকেণ্ডতে কেনেকৈ নিজৰ শত্ৰুৰ পৰা বাচি যাব পাৰে। মেকুৰীয়ে হওক, সাপেই হওক বা আন জীৱ জন্তুৰ পৰাই হওক, কেনেকৈ মানে মেকুৰীয়ে ইমান সোনকালে ছেকেণ্ডতে বাচি যাব পাৰে। আজি এই ভিডিঅ'টিত এই কথাবোৰ আলোচনা কৰিম। তো বলক তেন্তে বেছি লেকচাৰ নামাৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানে মেকুৰীৰ দেহটো এনেকুৱা পুৰা স্পীড কামটো কৰিব পাৰে, মানে ছেকেণ্ডতে ফাষ্ট উইচ বোলা বস্তুটো আছে আৰু সেইকাৰণে ইমান সোনকালে নিজৰ শত্ৰুৰ পৰা ৰিয়েকশ্যন কৰি মানে বাচি যায়। তো গাইজ আজি এই ভিডিঅ'টো ইমানেই আছিল, যিহেতু মোৰ এই চেনেলটোত 1 পৰা 5 মিনিটলৈকেহে ভিডিঅ' বনোৱা হয় আৰু এনেকৈ আপোনালোকৰ মাজলৈ ভাল ভিডিঅ' লৈ আহি থাকিম, ভাল ইনফৰমেশ্যন লৈ। তো আজিলৈ বাই।